আজি আমি দুইটা দলে লগ হৈছিলোঁ আৰু আমি কথা পাতি দেখিলোঁ যে এইটো যিহেতু ৰাজ্যিক পৰ্যায়ৰ পৰা জিলাক ইম্প'জ কৰিব নোৱাৰি আৰু জিলা সমিতিসমূহে মিত্ৰতা বিচৰা নাই, গতিকে বিষয়টো আমি আগ নবঢ়াবলৈ সিদ্ধান্ত লৈছোঁ। আৰু আমি চাই দেখিলোঁ যে ৰাজ্যিক পৰ্যায়ৰ পৰা জোৰ কৰি মিত্ৰতা কৰাটো উচিত নহ'ব। যিহেতু জিলাসমূহে মিত্ৰতা বিচৰা নাই, গতিকে ৰাজ্যিক পৰ্যায়ত বহুত জোৰ কৰিব গ'লে আমাৰ হাতত সময়ো নাই, মিলাবও পৰা নাযাব। গতিকে সেইটো দিশত আমি আগ নাবাঢ়িবলৈ সিদ্ধান্ত লৈছোঁ যে এইটো দিশত আমি আগ নাবাঢ়োঁ। আজি আমাৰো প্ৰাৰ্থী তালিকা ঘোষণা হ'ব। গণ পৰিষদেও বিভিন্ন স্থানত ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। নিশালৈকে আমাৰো প্ৰাৰ্থী তালিকা ঘোষণা হ'ব আৰু পঞ্চায়ত নিৰ্বাচনত আমি বেলেগে খেলিম। কিন্তু আমাৰ লগত যি বাকী মিত্ৰ দল আছে, সেইসকলৰ লগত বিজেপিৰ স্থানীয় পৰ্যায়ত মিত্ৰতা হৈ আছে বা চলি আছে আৰু বিশেষকৈ গণশক্তিৰ সকলো সদস্যই বিজেপিৰ চিম্বলতে ইলেকশ্যন খেলিব, গতিকে তাত চিম্বলৰ প্ৰব্লেম নহ'ব। সেই ধৰণৰ এৰেঞ্জমেণ্ট এটাৰ কাৰণে আমি বাকীসকলৰ লগতো কথা পাতি আছোঁ। গতিকে আমাৰ যিখিনি বাকী সহযোগী আছে তেওঁলোকৰ লগত কম বেছি পৰিমাণে আমাৰ সমষ্টিভিত্তিক মিত্ৰতা হ'ব আৰু আমাৰ জিলা সমিতিবিলাকেও তেনেকুৱা মিত্ৰতাত আগ্ৰহ প্ৰকাশ কৰিছে। এতিয়া ৰাজ্যখনৰ সামগ্ৰিক প্ৰেক্ষাপটত যিটো বিধানসভাৰ ইলেকশ্যনৰ ৰিজাল্ট সেইটোৱে প্ৰতিফলন হ'ব।